আইচিচিৰ ভুলৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে এছিয়ে ৱাৰ্ম আপ মেচত ষ্টেডিয়ামৰ সন্মুখত ভুলকৈ লিখা জাননীক লৈ সৃষ্টি হৈছিল বিতৰ্ক। জাননী বিতৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ দিলে অসম ক্ৰিকেট সন্থাই। কিন্তু কাৰ ভুল আছিল, এছিয়েৰ নে আইচিচিৰ? এই ভুলৰ বাবে সম্পূৰ্ণৰূপে আইচিচি দায়ী বুলি মন্তব্য প্ৰকাশ কৰিলে এছিয়ে কৰ্তৃপক্ষই। আইচিচিৰ এই কাণ্ডক লৈ অৱগত নহয় এছিয়ে কৰ্তৃপক্ষ। প্ৰকৃততে কাৰ দোষ আছিল? শুনক এই সন্দৰ্ভত স্পষ্টীকৰণ দিব যাওঁতে কি মন্তব্য আগবঢ়ালে এছিয়ে কৰ্তৃপক্ষই। ময়ো দুখিত এজন অসমীয়া যুৱক হিচাপে, অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে এই ধৰণৰ অসমীয়া ভাষা হ'ব নালাগিছিলে বা আমিও জ্ঞাত নহয়। কাৰণ যদি আপুনি ভালকৈ চাই ইভেন আইচিচি ৱৰ্ল্ড কাপ 2023 গুৱাহাটী ইজ জাষ্ট এ ভেনু। অসম ক্ৰিকেট সন্থাই আমি আইচিচিক এজ এ ভেনু আমাৰ গ্ৰাউণ্ডখন দিছোঁ, যাৰ বিনিময়ত আমাক কিছু মূল্যও দিয়া হয়। আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব লগা হয়। আমাৰ দায়িত্ব থাকে লাইট, ফিল্ড, গ্ৰাউণ্ড ঠিক কৰি দিয়া, ষ্টেডিয়ামটো ভাল কৰি দিয়া, ৰং পেইণ্ট ভাল কৰি ৰখা, ফেচিলিটিছবিলাক ঠিক কৰি দিয়া। আইচিচিৰ কিছুমান কাম থাকে, বিচিচিআইৰ কাম থাকে। যেনেকৈ আপোনালোকৰ বহুত সাংবাদিক বন্ধুসকলে কাৰ্ডবিলাক পোৱা নাই, সেইবিলাক আইচিচিয়ে নিজে হেণ্ডেল কৰি আছে। এই যিমান আমাৰ খেল চলিছে বা এখন ডিজিটেল বৰ্ড চলে, সেই বৰ্ডত কি এডভাৰটাইজ লাগিব তাত আমাৰ কোনো ৰোল নাথাকে, কাৰণ ডাইৰেক্ট আইচিচি বা বিচিচিআইক কণ্ট্ৰল কৰে বা তেখেতলোকে টেণ্ডাৰ কৰি এজেঞ্চিক দিয়ে। ঠিক তেনেধৰণে যি পাব্লিচিটি হয় বা যি এই ধৰণৰ টিকেট চেল, বুক মাই শ্ব'ক দিয়া হয়, তাত আমাৰ কোনো ৰোল নাথাকে। ঠিক তেনেধৰণে এই ব্ৰেণ্ডিং বা এই বেনাৰ লগোৱাৰ দায়িত্ব এটা কোম্পানীক দিয়া থাকে। TCM বুলি এটা কোম্পানী আছে, সেই কোম্পানীৰ দায়িত্ব যে এই হোৰ্ডিংবিলাক লগোৱা। তাত এছিয়ে ডাইৰেক্টলি একো ৰোল নাই। হয় তেখেতলোকে এটা ভুল কৰিলে, গুগলৰ পৰা ট্ৰেঞ্চলেট কৰিলে, অসমীয়া মানুহ নহয় ভাবে বাহিৰৰ মানুহ, কাৰণ আইচিচিয়ে তেখেতলোকক ডেপুট কৰিছে, এটা এজেঞ্চিক ডেপুট কৰিছে। তেখেতলোকৰ ভুল আমাক দেখাব লাগিছিলে যে এইখন আমি ট্ৰান্সলেট কৰিছোঁ, এবাৰ চাই দিয়ক। আমাৰ বহুত অসমীয়া যুৱক, অসমীয়া ল'ৰা ছোৱালী আছে, দেখাব পাৰিলে হ'লে আমি শুধৰাই দিলোঁ হ'লে। কাৰণ প্ৰথম দেখাৰ লগে লগে ময়ো প্ৰথম লাইনটোৱে ভুল, সেইকাৰণে মই দুখিত, হ'ব নালাগিছিলে। কিন্তু আমি আইচিচিৰ কৰ্তৃপক্ষক মই জনাইছোঁ, তেখেতলোকে যে আমি চৰি কৰিছোঁ, ভুল লগে লগে আমাৰ বেনাৰ আঁতৰাই দিছে। আৰু যি দায়িত্ব TCM কোম্পানীক তেখেতলোকে একশ্যন, আমি একশ্যন ল'ব নোৱাৰোঁ, কাৰণ আইচিচিৰ টেণ্ডাৰ্ড এজেঞ্চি হয়। কিন্তু হয় আপোনালোকক মই ধন্যবাদ জনাওঁ যে কথা কামত দেখুৱাৰ কাৰণে। কিন্তু এটা লগতেই যে এছিয়াৰ দুখ বুলি যি এটা মানে নিউজ কৰা হ'ল, তাত এছিয়াৰ আচল দুখ নহয়। যিসকল আপোনালোক সাংবাদিক বন্ধুসকলে ক্ৰিকেট নিউজ কৰি থাকে, আপোনালোক সকলোৱে এইখিনি আহি থাকোঁতে দেখিছে যে ইয়াত এছিয়াৰ ৰোল কিমান আছে প্ৰতিটো ক্ষেত্ৰত। তো মই এটা আহ্বান কৰোঁ যে এটা নিউজ কৰাৰ যাতে অকণমানো বেছিক এটা, যদি আমাক সুধিলে হ'লে আমি ক্লেৰিফাই কৰি এছিয়ে কৰিছে নে আইচিচিয়ে কৰিছে নে TCMে কৰিছে, নিউজ পৰিৱেশন কৰক, কিন্তু সঠিক লাইনটো লিখি। এছিয়ে কোৱাৰ লগে মোৰ দুখ লাগিছে, আমি ইমানে কষ্ট কৰিছোঁ, গুৱাহাটী মেটচ আনিব কষ্ট কৰোঁ, আমি দিনে ৰাতি লাগি থাকোঁ যে এখন গুৱাহাটী ভাল গ্ৰাউণ্ড কৰিব পাৰোঁ, ভৱিষ্যতে গুৱাহাটী আমি আৰু খেল পাওঁ।